Hey guys, welcome to my channel Singham Vlogs. আজি আপোনালোকক মই দেখুৱাবলৈ গৈ আছোঁ সায়েন্স মিউজিয়াম। আপোনালোকে ভিডিঅ'টো চাই থাকক, অকণো স্কিপ নকৰাকৈ। আজি পুৰা ধামাকা হ'ব গৈ আছে, চাই থাকক। তো গাইজ আপোনালোকক দেখুৱাইছোঁ আমি সায়েন্স মিউজিয়ামৰ ভিতৰত গৈ আছোঁ। সোমাইছোঁ মই গেটত, আপোনালোক ভিতৰত গৈ আছোঁ। এইটো আমাৰ নেনা। हेलो লাগবো নেকি শান্তক এইটো সেইটো লাগবো নেকি নালাগে কি মাছ চা মাছটো ফিডাৰ एडो फीडर मास এইটো বোলে কিবা ফিডাৰ মাছ চাও ए तो मुर्सी सा কিবা ফিডাৰ মাছ ए तो मुर्सी आता हाय या मुर्सी আৰু এইটো টাইগাৰ চাৰ চাৰ বলিছেন বল আগত যাম এইটো কি মাছ হয় কিবা ডিসকাছ মাছ আৰু এইটো কিবা নাম চাম লিখা নাই কি নাম বলক আমি বুলি কম দেখুৱাইছোঁ গাইছ এইবিলাক চাওক বহুত মানুহ ইয়াত দেখুৱাইছোঁ আপোনালোকক সায়েন্স মিউজিয়াম চাওক মানুহ কিমান মানুহ আছে চাওক এইটো কিবা নেনাই খেলি আছে ইয়াত চাওক কিমান মানুহ অলপ আপোনালোকক দেখুৱাইছোঁ আৰু আমি এইবিলাক কিন্তু এইটো ঈশান আমাৰ খেলি আছে ই বাচ্চা হয় কিন্তু ঈশান হয় আমাৰ যাতে চাওক বাচ্চাবিলাকে খেলি থাকিব পাৰে আপোনালোকে আহিলে খেলিবৰ কাৰণে ভাল আৰু ইয়াতে আপোনাৰ খেলিবৰ কাৰণে ভাল আৰু ইয়াতে আপোনালোকে আহিব বাচ্চাবিলাকৰ খেলাৰ কাৰণে জেগা আছে আপোনালোকে খেলিব পাৰিব ধুনীয়াকৈ চাই থাকক আপোনালোকে যা টান ধৰিছোঁ দেই টান টান দে বাবু টানা টানা জোৰত টানা অঁ বঢ়িয়া মজা টানা অঁ টানা আৰু যাইছা নুঠকে যা তাতে অঁ মজা চ' গাইছ এইবাৰ আপোনালোকক দেখাই আছোঁ মই আপোনালোকৰ এই জীৱ উদ্যানখন ঐতিহাসিক জীৱ উদ্যান যিখনত আগলৈ যিবোৰ প্ৰাণী আগতে বিলুপ্ত হৈ গৈছে সেইবিলাক প্ৰাণী ইয়াতে সংৰক্ষণ কৰি ৰাখিছে কিন্তু অৰিজিনেল নহয় মাটিৰ হয় দেখাই আছোঁ আপোনালোকক এইটো কি আছিল এইটো কি আছিল এইটো কি তেজপিয়া এইটো কিবা হয় এইটো নাম চাম নাজানো মই এইবিলাক কিবা বিলুপ্ত হোৱা প্ৰাণী হয় আৰু এইটো ডাইনাছৰ নেকি এইবিলাক কিতাপত আমি দেখিছোঁ বাৰু আজিলৈ এইবিলাক আজি দেখা পাইছোঁ বাৰু এইবিলাক হয় ডাইনাছৰ আছে আৰু কিবা কিবি এইবিলাক নাজানো গাইজ কি নাম এইবিলাকৰ কিবা হয় এইবিলাক নাম চাম নাজানো এইবিলাক চাওকচোন কিবা এইটো চাওক কিবা মানুহ এইটো মানুহ না কি বুলি কয় বা নাজানো এইটো কি হ'বা এইটো আৰু এইবিলাক চাওকচোন কিবা জন্তুবিলাক নাম চাম নাজানো আৰু বাঘৰ নিচিনাও পায় কিবা এইটো কি হয় আৰু ইমান ডাঙৰ বাপৰে বাপ এইবিলাক চাওকচোন কি জন্তু নাম চাম নাজানো আৰু আমাৰ ঈশান হাই কৈ দিয়ে একবাৰ এইটো কি বা হয় এইটোৰো মই নাম চাম নাজানো গাইছ এইবিলাক এনে আজিয়ে দেখিছোঁ কিবা এইটো হাতী চাগে এইটো হাতী হয় আৰু এইটো কিবা জন্তু এইটো কিবা গৰিলা নে কিবা কয় নামটো নাজানো নহয় মই আৰু এইবিলাক কাছ হয় চাগে সম্ভৱ কাছ হয় এইবিলাক কাছ চাগে এইখন ফলৰ বাগিচা ফলৰ এইটো ভেকুলী এইটো ভেকুলী হয় আমাৰ নলবাৰী ভাষাত বেং বুলি কৈ দিয়কচোন এইটো ভেকুলী হয় এইবিলাক ভেকুলীৰ কিবা বিয়া পাতে নহয় এই বহাগৰ মাহত এই ভেকুলীৰ বিয়া ইয়াতে আছে ভেকুলীৰ বিয়া এইবিলাক ভেকুলীৰ বিয়া এখন দলং হয় ওপৰত যা
বলক সেইটো চাই থাকক দেখুৱাই আছোঁ আপোনাক সকলোবোৰ কি আছে ইয়াতে মাছ আছে নেকি মাছ এইটো কিবা ডাঙৰ মাছ ৰচোন গাইছ দেখাইছোঁ কি ডাঙৰ চিনি নাপায় কি মাছ এইটো কি মাছ এইটো চন্দা মাছ অ খুৰা কি মাছ এইটো চন্দা অঁ চন্দা নেকি অঁ আচ্ছা কলা দেখো মাছটো কিবা আমি ওপৰত গৈ আছোঁ বলক ওপৰত কি আছে চাই লওঁ আপোনালোকে চাই থাকক আৰু কি আছে ওপৰত নুমি পাৰিলা নেকি জানা এইটো লাৰি গেলে পানী হ'লে এইফালে যাওঁ এইফালে আছোঁ গাইজ চাই থাকক বলক কি আছে ওপৰত 3D ওপৰত দেখা এইটো কিবা সুইচ আছে সুইচ টিভি দেখিলে বস্তুকেইটা উঠি যায় কাপোৰ এই দিয়ে চাই কি চাইছা এইটো এই যাদু চাওক যাদু এইটো কি হয় এনেকৈ শ্বৰ্ট কৰে নেকি কি এইটো কি উঠি আহে নাই গৈ আছে এইবিলাক কিবা বেয়া হৈছে আৰু শ্বৰ্ট কৰা হৈছে এইবিলাক এইটো কি আৰু ঘূৰি থাকে এইটো এইটো ঘূৰি থাকে কিবা এই চুইচটো দিলে কণীৰ নিচিনা এইটো কিবা ঘূৰি থাকে এইবিলাক বিজ্ঞানৰ আৱিষ্কাৰ হয় আৰু এইখন চাওক এইটো কাম নকৰা হৈছে এইটো বেয়া হৈছে এইটো বলটো এইটো বলটো আহে বল এইবিলাক গাইছ ফৰেনৰ মানুহ আহিছে চাবৰ কাৰণে বাহিৰৰ পৰা ইংৰাজী জানিলে আৰু অলপ কথা ক'ব পাৰিলোঁ হয় নাজানো নহয় আৰু ইংৰাজী ক'ব কিন্তু হেড অন দি কিবা এইটো কিবা মূৰা সোমাই দিয়া আছে এইটো এতিয়া বন্ধ কৰি থোৱা হৈছে অঁ আছে এইপিনে মানুহ যাদু হয় পিছফালেদি যায় চাগে পিছফালেদি যায় নে নাবৰচোন অঁ চানি আহিছে এইটো চানি আমাৰ এইটো কিবা যাদুৰ নিচিনা লাগে এই চানি পিনে যা দেখাই আছোঁ মই চাওঁ অঁ এইটো ই বাইদেউ আহিছে আৰু এটা বস্তু আছিলে এইটো তৰামণ্ডল বুলি বস্তু ইয়াতে কি এইটো বন্ধ কৰি থোৱা হৈছে তৰামণ্ডল বুলি কয় ইয়াতে সৌৰজগতৰ এই তৰাবিলাকৰ এইবিলাক কিবা কাৰিকাৰ্য দেখুৱায় এইটো বন্ধ কৰি থৈ দিয়া হৈছে বৰ্তমান অৱস্থাত খুলিব বাৰু কেতিয়া খোলে এইটো তোমাক দিয়াচোন হাতখন এনেকুৱা নহয় এই আঙুলিকেইটা দিব লাগিব এখন মোৰ বম ডাঙৰ হাত গাইজ বম ডাঙৰ হাত মোৰ এখন গাইজ এখন মোৰ হাত এটা হাতবিলাক মানুহ দিব পাৰে আৰু মাথাটো ওলাই দিছানে অঁ মাথা ওলাই দিছে এটাই গাইজ এই মাথা ওলাই দিছে অঁ চাৰে কিমান মাথা দেখি দিয়া এই বজোৱা বজোৱা এইটো কি হয় এই কলেদি ৰাইজ আৱাজ ওলাই কলজাৰ আৱাজ কিবা এইগিলাখান এই ৰাইজ ৰাইজে কিবা চাৰে কিমান বজোৱাই গীটাৰ কিবা টিং টং মই বজাই আছোঁ গীটাৰ চাওক এইটো গীটাৰ নাবাজে দেখোন গীটাৰ হয় এইটো গীটাৰ বজাই আছোঁ চাওক গীটাৰ এই গীটাৰ বজাই আছোঁ গীটাৰ এইটো গীটাৰ
পিয়ানোৰ নিচিনা বজাই টিংটাং টিংটাং পেপ 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 কিবা পাতি থাকে সেইটো মাৰি থাকে আৰু এইটো কিবা টিংটাং চাৰেগামা পা পা ধানিছা এইটো কিবা চাৰেগামা বজোৱা চাৰেগামা দেখাই আছোঁ বলক এবাৰে গ্লাছৰ ঘৰটো এইটো গ্লাছৰ ঘৰ আপোনালোকে ইয়াতে সোমালে গম নাপায় আৰু কোনপিনে ৰাস্তা আছে কোনপিনে নাই সবেকে দেখা পায় আপোনাক দেখাই আছোঁ এইটো চাওকচোন মোকে কিমান দেখা পাইছে চাৰিওফালে দেখা পাইছে এইটো ৰাস্তা চাওক চাৰিওফালে দেখা পায় আপোনাক এতিয়া ৰাস্তা কোনফালে আছে গমেই নাপায় ৰাস্তা ক'ত আছে গমেই নাপায় ইয়াতে গাইজ গ্লাছৰ ঘৰ গাইজ কোনফালে গ'লে কোনফালে আকৌ গমেই নাপায় ক'ত কি আছে ক'ত কি নাই একো নাই ইয়াতে এই ইয়াক চাওক বান্দৰক এই নাচি আছে ইয়াতে চ' গাইজ বলক আমি এইবাৰ আপোনালোকক দেখুৱাইছোঁ বায়'লজিৰ কিছুমান সংৰক্ষিত বস্তু বলক ভিডিঅ'টো চাই থাকক এইটো বায়ো মেচিনছ মানে যিহেতু আপোনাৰ পতংগ এইবিলাক মানুহৰ দৰকাৰ হয় এইবিলাক বায়'লজি অৰিজিনেলে হয় চব বান্ধি কিনে থৈ দিছে এইবিলাক ৰিয়েল হয় এইবিলাক চব এইবিলাক চব ভিতৰত থকা এতিয়া চব সংৰক্ষণ কৰি ৰাখিছে বাৰু ইয়াতে পতংগবিলাক এইবিলাক চব গাইজ বটানিকেল বায়'লজিৰ ওপৰত হয়তো কথা কৈ থকা মানুহ গাইজ কিবা ডাৰউইনিয়ান ড্ৰামা কিবা এইজন মানুহৰ নাম হয় এইটো কথা কৈ আছে মানুহজনে এইটো যে তো এইটো চাওক গাইজ এইখন পৃথিৱী গাইজ চাওক এইখন পৃথিৱী গাইজ চাওক মাইণ্ড অফ ব্লেক ডায়মণ্ড আপোনালোকৰ কেনেকৈ হেৰি কৰে এইবিলাক কয়লা হেৰি কেনেকৈ ইয়াৰ পৰা এনেকৈ প্ৰস্তুত কৰে কেনেকৈ কয়লাবিলাক উলিয়াই আহৰণ কৰে এইবিলাক চব ইয়াতে দেখুওৱা হৈ আছে মেচিনত কেনেকৈ বস্তুবিলাক উলিয়াই হয় চাগে এইবিলাক কয়লা হেৰি হয় কয়লা ব্লেক ডায়মণ্ড বুলি কয় এইটো 3D চিনেমা 3D চিনেমা গাইজ আন্ধাৰ কৰি দিছি চব এইগিলা কিবা চিনেমা আকৌ দেখানা পিছফালে আন্ধাৰ এই ভূতলৈ বহিলা গাইজ ভূত দেখাই আছোঁ চাই দিয়ক আপোনালোকে এই চাওক কিবা চিনেমা ওলাইছে 3D আমি এই চীনৰ ব্ৰিজ এইখন চীনৰ গ্ৰেট ৱাল বুলি তো গাইজ আজিলৈকে ইমানে আমাৰ ভিডিঅ'টো এতিয়া খতম কৰি দিলোঁ আৰু আমি এতিয়া আমাৰ ঘৰত যা আন্ধাৰ হৈছে আমি গৈ আছোঁ এতিয়া